সম্পৰ্কত মই মোমায়েক হওঁ। মোৰ তাৰমানে অৰ্চনা দেৱীৰ ডাঙৰ মাক আছিলে মোৰ ডাঙৰ পিতাৰ ছোৱালী, সেইফালৰ সূত্ৰে মোৰ ভাগিন হয়। আচ্ছা, সৰুকালৰ পৰা তাই মানে কি আছিলে, খুব মেধাৱী আছিলে, পঢ়া শুনাটো খুব আগ্ৰহী, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী বহুত ভাল ৰিজাল্ট কৰিছিলে তাই। আৰু যদিও তাই ছোৱালী কিন্তু আমাৰ লগত ল'ৰাৰ নিচিনাকৈ তাই আছিলে, আমাৰ লগত খেলা ধূলাৰ প্ৰতি বৰ আগ্ৰহ আছিল। সৰুকালৰ পৰাই আমাৰ লগত ক্ৰিকেট খেলা, ভলীবল খেলা, বেডমিণ্টন খেলা, কেৰেম খেলা এইবিলাক তাই ময়ে শিকাইছিলোঁ। যদিও মই মোমায়েক হওঁ, মোৰ ঘৰৰ ওচৰতে সকলো বিষয়তে তাই বৰ আগ্ৰহী আছিলে, বৰ অমায়িক ছোৱালী আছিলে। আৰু তাই এটা আমি বিৰাট ভাল পাইছিলোঁ কি, তাই মানে কি নিয়মত চলা ছোৱালী, ইলিগেলটো তাই একেবাৰে পচন্দ নকৰে, খুব লিগেলত চলা ছোৱালী। গতিকে তাইৰ যেতিয়া ট্ৰেইনিঙত আছিলে তেতিয়া মোৰ ভিনদেউ তেওঁ দুৰ্ঘটনা হৈ ঢুকাইছিলে আমাৰ SBI ফ্ৰণ্টত, চিপাঝাৰ SBI ফ্ৰণ্টত তেওঁ আল্ট্ৰা গাড়ী চুইটি কাৰণে খুন্দি আছিলে। আৰু তেখেতক আমি লগে লগে মই মেডিকেলত লৈ গৈছিলোঁ, আমি ৰাতিটো ৰখিছিলোঁ, তেওঁক বচাব নোৱাৰিলোঁ। আৰু যেতিয়া দেউতাকৰ মৃত্যু হৈছিলে তেতিয়া তাই ট্ৰেইনিঙত আছিলে, আৰু ট্ৰেইনিঙত থাকোঁতে তাই আহিব নিদিলে। আমি দেউতাকৰ মুখ তাইক মই ভিডিঅ' কৰি দেখাইছিলোঁ। কিন্তু তাই অত্যন্ত মানে সংযমী ছোৱালী, খুব ধৈৰ্য ধৰিব পৰা ছোৱালী। দেউতাকৰ মৃত্যুটো তাই ফটো চাই আছে, কিন্তু আমি আচৰিত মানিছিলোঁ, তাই কান্দা নাই, কিন্তু পিছত হুহৰি আনিছিলে তাই। গতিকে সেইফালৰ পৰা অত্যন্ত সাহসী ছোৱালী, আৰু আমাৰ গাঁওখনৰ কাৰণে এটা আদৰ্শ আছিলে। তাই বহুত অমায়িক ছোৱালী আছিলে আমাৰ। আপোনালোকে হয়তো অকণমান দেখিব অলপ সময়ৰ পিছত, ইয়াতে সকলো মানুহৰ পৰাই সেই একেটা কথাকে শুনিব। গতিকে আমি এতিয়া তাইৰ বিষয়ে কি ক'ম কি নক'ম, এটা বৰ মৰ্মাহত হৈ গৈছোঁ আজি। যিটো ঘটনা যোৱা 8 তাৰিখে সংঘটিত হয়, 8 তাৰিখ 10 তাৰিখে হৈছিলে। এই ঘটনাৰ আজি যিহেতু খবৰ আহিলে, হয় হয় যে এই ঘটনাক লৈ কি ক'ব, যে ৰৈ থকা এখন গাড়ীত হয়, আচলতে তাই আমি শুনামতে সেইদিনা পেট্ৰলিঙত সেইদিনা তাই ফাৰ্ষ্ট ডিউটি আছিলে। আগতে তাই কোনোদিনে গৈ পোৱা নাই, আৰু খেত্ৰী থানাত গৈ থকা বুলি গম পাইছিলোঁ। আমি ফাইনেল কথাটো নাজানো বাৰু, কিন্তু খেত্ৰী থানাত তাই তেওঁলোকৰ এখন ইকো ভান ভাড়া কৰি নিয়া, এখন ইকো ভানখনত বহি গৈছিলে। আৰু তাই আগৰ ছিটৰ লেফ্ট ছাইডৰ আগৰ ছিটত বহি আছিলে, ড্ৰাইভাৰজন আছিলে পিছত ৰিজাৰ্ভৰ দুজন পুলিচ থকা বুলি গম পাইছিলোঁ। তেওঁলোক গৈ থকা অৱস্থাত সেই সময়ত খুব ভীষণ বৰষুণ আছিলে, ঢেৰেকনি বৰষুণ দি আছিল, আৰু তেওঁলোকে হয়তো অলপ বেছি স্পীডত আছিল নেকি। আগত ট্ৰাক এখন পাঞ্জাৱ কি ট্ৰাক এখন ৰাখি থোৱা আছিল, আৰু ট্ৰাকখনত তেওঁলোকে হয়তো ক্ৰছ কৰিব আচলতে খুন্দিয়াইছিলে। খুন্দিয়া বিনিময়ত তেওঁৰ যিজন অৰ্চনা দেৱী যিখিনিত বহিছিলে সেই গোটেইখিনি ভাঙি সোমাইছিল। আৰু আপোনালোকে সেইখিনি টিভিত দেখা পাইছে, আমি টিভিতে দেখিছোঁ সেইখিনি। আৰু লগে লগে আমাক ৰাতি 2টা বজাত সেইফালৰ পৰা খবৰ আহিছিল, আৰু ইফালৰ পৰা মানুহ গৈছিল, আৰু সেইফালৰ পৰা তেওঁলোকৰ ষ্টাফ উইথ মেডিকেল পাৰ্টি আনি সোণাপুৰত প্ৰথমতে চিকিৎসাত নিলে, তাৰ পৰা আনি আপোনাৰ মেডিকেল কলেজত দিছে। আৰু তেতিয়াৰ পৰা তাই ট্ৰিটমেণ্টত আছিলে, আৰু সম্পূৰ্ণ দায়িত্বটো আমাৰ আৰক্ষী প্ৰশাসনে লৈছিলে। আৰু পিছদিনা আমি শুনামতে মই যোৱা নাছিলোঁ, আমাৰ DGP ছাৰ যোৱা বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকে যিখিনি কৰিব লাগে সেইখিনি আপ্ৰাণ চেষ্টা কৰিছিলে, কিন্তু এইটো আৰু ভগৱানৰ খেলা, ডক্টৰৰ আপ্ৰাণ চেষ্টা কৰা বুলি গম পাইছোঁ আমি। গতিকে এতিয়া আৰু শেষ মুহূৰ্তত আপোনালোকে খবৰটো গম পালেই, আৰু এইখিনি। পৰিয়ালতো মই ক'লোৱে দেউতাক ঢুকাইছে, ডাঙৰ বৌয়েক দুজনী বিয়া হৈছে, এজনী আপোনাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত BSc নাৰ্ছ, আৰু 2 নম্বৰজনী এতিয়া মঙলদৈ আমাৰ পোষ্টেলত তাই কৰ্মৰত অৱস্থাত, আৰু 2জনী বিয়া হৈছে। তাই 3 নম্বৰ আছিলে, আৰু তাইৰ তলত ভায়েক এটা আছে, পৰিয়ালৰ লগতে গাঁওবাসী আৰু মাক আছে। পৰিয়ালৰ লগতে গাঁওবাসী শোকত হেৰি হৈছে বহুত হৈছে। আপোনালোকক মই সেইকাৰণে কৈছোঁ, অকণমান পিছত এতিয়া সকলোৱে গম পাব। আচলতে মই নিউজটো বহুত সোনকালেই গম পাইছিলোঁ, তাৰ পৰা প্ৰথম নিউজটো মোকে দিছিলে, কিন্তু মই কথাটো মোক ক'ব হাক দিছিলে। মই 11:30মান ঠিক 11:30 বজাত পোৱাৰ পিছতে মই খবৰটো পাইছিলোঁ এইফালৰ পৰা। গতিকে তেতিয়াৰ পৰা আমি এই পৰিৱেশটো ৰাখি আছোঁ, আৰু মানুহখিনিয়ে গম পাইছে অলৰেডি, কিন্তু টিভিত অহাৰ পিছতহে কথাখিনি ওলাই গৈছে। আমি তেতিয়ালৈকে অলপ সংযমত ৰাখিছোঁ। আৰু আমি ভাবিছিলোঁ তাই এক্সিডেণ্টটো মানে আৰোগ্য হওক, তাকে আমি কামনা কৰিছিলোঁ। কিন্তু আজি হঠাৎ এই খবৰটো পাই আমি মৰ্মাহত হৈছোঁ। আৰু তাই খুব সাহসী আছিল, আমাৰ গাঁৱৰ এগৰাকী ভাল ছোৱালী আমাৰ মাজৰ পৰা ঢুকাই গ'ল, তাৰ কাৰণে আমি গাঁওবাসী অতি মৰ্মাহত হৈছোঁ। তেওঁ দেউতাকো ঢুকাইছিল 2021 21 চনতে তেখেতৰ দেউতাকৰ মৃত্যু হৈছিল। সেই বছৰতে চাকৰিটো হৈছিল, আৰু এতিয়া ক'ভিড হৈছিল, ক'ভিডৰ সময়ত দেউতাকৰ মৃত্যুত তাই আহিবও পৰা নাছিল। পিছত আহিছিল, কিন্তু হ'লেও তাইক কৰিব পৰা নাছিল। ঘৰত একমাত্ৰ আমাৰ তাইৰ ভায়েক এগৰাকী আছে, আৰু মাক আছে। বাইদেউক 2গৰাকী আছিল, এই বাইদেউক 2গৰাকীকো বিয়া দিছে, আৰু বাইদেউক 2গৰাকীও বৰ্তমান চাকৰিত কৰ্মৰত হৈ আছে।
তাইৰ প্ৰতি মানে আমাৰ গাঁৱৰ সকলোৱে মৰম আছিল আৰু তাই এগৰাকী মানে ছোৱালী বুলি ক'ব নোৱাৰি, তাই মানে এজন মানে ল'ৰাৰ নিচিনাকৈ কাম কৰিছিল আৰু অতি সাহসী আছিল। প্ৰতিটো কথাতে তাই আগবাঢ়ি আছিল। আমি অতি ভাল পাইছিলোঁ তাই। তাই আমাৰ গাঁৱৰ এগৰাকী মানে সম্পদ আছিল আৰু ভোটা তৰাৰ দৰে তাই। এই এগৰাকী সম্পদ নোহোৱাৰ কাৰণে আমাৰ গাঁওখন মানে প্ৰায় আমি 10 বছৰমান পিছুৱাই থাকিবলগীয়া হ'ব। 2021 সোমাইছিল।